এদিন এখন হাবিত সকলো জীৱ-জন্তু একত্ৰিত হ'ল আৰু তেওঁলোকে সিদ্ধান্ত ল'লে যে তেওঁলোকৰ মাজৰ পৰা এজন বনৰ ৰজাক নিৰ্বাচন কৰা হ'ব। সকলো জীৱ-জন্তু শাৰী পাতি বহিল আৰু নিগনিক দায়িত্ব দিলে যে তেওঁলোকৰ মাজৰ পৰা বনৰ ৰজাজন নিৰ্বাচন কৰিব লাগে। বুদ্ধিয়ক এটা নিগনি আগবাঢ়ি গ'ল আৰু তেওঁ প্ৰশ্ন কৰিলে যে বনৰ ৰজাক কোন হ'ব, আমি কাক নিৰ্বাচন কৰিম। সকলো মৌন হৈ থাকিল, সকলোৱে ভাবি আছে যে ৰজা কোন হ'ব। তেনেতে পিছফালে বহি থকা এটা সিংহই গজৰণি মাৰি আগুৱাই আহিল আৰু ক'লে যে বনৰ ৰজা মই হ'ম। সকলো অবাক হৈ গ'ল, নিস্তব্ধ পৰিৱেশ, যে কিদৰে সিংহই ঘোষণা কৰিলে বনৰ ৰজা মই হ'ম। কিন্তু তাতে থকা কেইটামান বান্দৰে হাত চাপৰি বজাই দিলে আৰু তাকে দেখি লগালগ বাকী জীৱ-জন্তুবোৰেও হাত চাপৰি বজালে, কোনেও ধৰিবই নোৱাৰিলে আৰু সেইদৰেই সিংহ বনৰ ৰজা হৈ পৰিল। এতিয়া নিগনিয়ে সিংহক কাণে কাণে প্ৰশ্ন কৰিলে, সিংহ বোপা, ইয়াততো হাতী আছিল, জিৰাফ আছিল, ইমান ডাঙৰ ডাঙৰ জন্তু, তেওঁলোক ৰজা নহয়, তুমি নিজকেই ৰজা ঘোষণা কৰি দিলা, বৰ আচৰিত হ'লোঁ মই। সিংহই তেতিয়া হাঁহি হাঁহি ক'লে যে মই ৰজাৰ দৰে জীয়াই থাকিব বিচাৰোঁ, মোৰ সেই সাহস, মোৰ সেই যোগ্যতা মই আছে বুলি ভাবোঁ, সেয়ে মই ৰজা বুলি ঘোষণা কৰিলোঁ আৰু মই ৰজা হৈ গ'লোঁ। বন্ধুসকল, সেইবাবে আমিও নিজৰ জীৱনটোত সাহস আৰু সেই দক্ষতাৰে আগুৱাই যাব লাগে আৰু আপুনি হাতী, জিৰাফৰ দৰে প্ৰকাণ্ড ওখ হোৱাতকৈ সিংহৰ দৰে যোগ্য হ'বলৈ প্ৰয়াস কৰক।